কবিতার শিরোনাম মা। কবি আৰু আবৃত্তিকাৰ দীপজ্যোতি। মা, তুমি কেনে আছা? তোমাৰ মৰমৰ পৰিয়ালৰ আবেগ আগৰ দৰে আছে। চেনেহৰ জৰিয়তে বাঢ়ি আহিছিল। মা, তুমি মোক জন্ম দিলা, লাভ কৰিলোঁ এই দুৰ্লভ মই জীৱন। নানা কষ্টে কৰিলা মা, তোমাৰ বাৰু ধাৰ খুজিম কেনেকৈ? বুকুৰ উভয়ে আগুৱাই লৈ গ'লা, মুখত এটিমাথো মিঠাই বান্ধি লৈ বঞ্চিত নকৰিবা অহাটো জনমত তোমাৰ মৰমৰ। স্বৰ্গৰূপী গৰীয়সী মহান তুমি, মা তুমি যে অনন্য। তোমাৰ হাততে ধৰি খোজ কাঢ়িবলৈ শিকিছোঁ, তোমাৰ হাততে আজি উপনীত হৈছোঁ জীৱনৰ কণ্টকময় পথত। মা তুমি ভাল, তোমালৈ যাচিলোঁ অফুৰন্ত মৰমৰ সপোন। আদিত্যজনক কৰিছোঁ প্ৰাৰ্থনা, মা যেন সুখলৈ থাকক, মা যেন হওক শান্তিৰ নিজৰা, চিৰ প্ৰৱাহিত হৈ অনন্ত কাল।